নমস্কাৰ, জয় হিন্দ, জয় ভাৰত, জয় অসম। আপোনালোকক স্বাগতম ইয়াৰ অধ্যয়নত। আজি আমি ক্লাছ 9ৰ বিজ্ঞানৰ প্ৰথম লেচনৰ তৃতীয়টো ভিডিঅ' ষ্টাৰ্ট কৰিবলৈ গৈ আছো। আমাৰ প্ৰথম দুখন ভিডিঅ' হৈ গৈছে, যিহেতু চোৱা নাই এতিয়ালৈকে, গৈ পিনে প্লেলিষ্টত চাব। বিগলন, বিগলন মানে কি? ফিউচন। বিগলন মানেটো কি হয়? ফিউচন হয়। কঠিন পদাৰ্থৰ এটা জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বিগলন বা গলন বলে। কঠিন পদাৰ্থ, যিকোনো এটা কঠিন পদাৰ্থ। সাপোজ ধৰা এই মাৰ্কাৰটো কি হয়? কঠিন হয়, সলিড হয়। এই কঠিন পদাৰ্থটো কি হ'ব? জুলীয়া অৱস্থালৈ পৰিৱৰ্তন হ'ব লাগিব। ঠিক আছে, যিকোনো এটা কঠিন পদাৰ্থ, ধৰা বৰফ কঠিন হৈ আছে ন, এতিয়া যদি এখন গলি যায়, ইয়াক কি বুলি কোৱা হ'ব? বিগলন বুলি কোৱা হ'ব, বা কি বুলি কোৱা হ'ব? গলন বুলি কোৱা হ'ব। ঊৰ্ধ্বপাতন, ঊৰ্ধ্বপাতন কি দিছে? যে তাপৰ প্ৰভাৱত জুলীয়া অৱস্থালৈ প্ৰাপ্ত নোহোৱা পোনে পোনে গেছীয় অৱস্থালৈ হোৱা পৰিৱৰ্তন বা চাপৰ প্ৰভাৱত গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়াক ঊৰ্ধ্বপাতন বুলি কোৱা হয়। চাপৰ প্ৰভাৱত গেছীয়ৰ পৰা কঠিন হোৱা প্ৰক্ৰিয়া কি বুলি কোৱা হ'ব? ঊৰ্ধ্বপাতন বুলি কোৱা হ'ব। বা তাপৰ প্ৰভাৱত জুলীয়া অৱস্থালৈ প্ৰাপ্ত নোহোৱাকৈ কঠিনৰ পৰা পোনে পোনে গেছীয় অৱস্থালৈ পৰিৱৰ্তন, জুলীয়া নোহোৱাকৈ গেছ হৈ গৈছে, এনেকুৱা টাইপৰ কণ্ডিশ্যনক কি বুলি কোৱা হ'ব? ঊৰ্ধ্বপাতন বুলি কোৱা হ'ব। যেনে উদাহৰণ কি দিছে? গুৰি কৰা কৰ্পূৰ বা এমনিয়া ক্লৰাইড উত্তপ্ত কৰিলে ই গেছীয় অৱস্থালৈ পৰিৱৰ্তন হয়। যদি তোমাৰ কাষত যদি কৰ্পূৰ থাকে, ঘৰত কেতিয়াবা চাবা যে কৰ্পূৰ আছিলে, গুৰি কৰি ৰাখিছে, ৱেদাৰৰ টেম্পাৰেচাৰৰ লগে লগে কি হয়? কৰ্পূৰখিনি নাইকিয়া হৈ যায়। ঠিক আছে, কৰ্পূৰখিনি নাইকিয়া হৈ যায়, তো ইয়াক কি বুলি কোৱা হ'ব? ঊৰ্ধ্বপাতন বুলি কোৱা হ'ব। এইটো এটা ঊৰ্ধ্বপাতনৰ উদাহৰণ হয়। কোনটো? কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড চাপ কমাই এক বায়ুমণ্ডলীয় চাপ লৈ আনিলে ই জুলীয় অৱস্থা প্ৰাপ্ত নোহোৱাকৈ পোনে পোনে গেছীয় হয়। পোনে পোনে কি হ'ব? গেছীয় হ'ব। এই কাৰণে গোটা CO2 শুকান বৰফ বুলি কোৱা হয়, বা শুকান বৰফ, ড্ৰাই আইচ। ভেৰি ইম্পৰ্টেন্ট, ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন, ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন। ড্ৰাই আইচ, ড্ৰাই আইচ কাক বোলে? প্ৰতিখন ডিষ্ট্ৰিক্টতে দিছে এই কোৱেশ্চনখন, ভেৰি ভেৰি ইম্পৰ্টেন্ট, তোমালোকৰো আহিব পাৰে। এখন পঢ়ি নিবা, ড্ৰাই আইচ কাক বোলে। আৰু ড্ৰাই আইচখন কাৰ উদাহৰণ হয়? যদি MCQ দিছে, ঊৰ্ধ্বপাতনৰ উদাহৰণ। এতিয়া আমি জানিম লিনতাপৰ বিষয়ে। লিনতাপ হৈছে এক বায়ুমণ্ডলীয় চাপত নিৰ্দিষ্ট উষ্ণতাত পদাৰ্থ এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ ৰূপান্তৰিত হলে সেই পৰিমাণৰ তাপক লিনতাপ বোলে। পদাৰ্থ এটা থাকিব, যি উষ্ণতা পাব, সেই উষ্ণতাৰ কাৰণে কিবা এটা বেলেগ এটা অৱস্থালৈ পৰিৱৰ্তন হ'ব, ৰূপান্তৰিত হ'ব, ইয়াক কি বুলি কোৱা হ'ব? লিনতাপ বুলি কোৱা হ'ব। তাৰপিছতটো কি দিছে? বিগলন, লিনতাপ। এক বায়ুমণ্ডলীয় চাপত আৰু গলনাঙ্ক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থাত নিবলৈ যি পৰিমাণৰ তাপ প্ৰয়োজন হয়, তাক পদাৰ্থটোৰ বিগলন বা লিনতাপ বুলি কোৱা হয়। মানে এক বায়ুমণ্ডলীয় চাপত আৰু গলনাঙ্ক উষ্ণতাত 1 কিলোগ্ৰাম কঠিন পদাৰ্থ জুলীয়া অৱস্থালৈ নিবলৈ যি পৰিমাণৰ তাপৰ প্ৰয়োজন, জুলীয়া অৱস্থা নিবলৈ, কোনটো অৱস্থাত নিবলৈ? জুলীয়া অৱস্থাত নিবলৈ। কোন পদাৰ্থ? কঠিন পদাৰ্থ। জুলীয়া অৱস্থাত নিবলৈ যি তাপৰ প্ৰয়োজন হয়, তাক কি বুলি কোৱা হ'ব? পদাৰ্থটোৰ বিগলন বুলি কোৱা হ'ব। পদাৰ্থটোৰ বিগলনৰ লিনতাপ বুলি কোৱা হ'ব। পদাৰ্থটোৰ বিগলনৰ লিনতাপ। তাৰপিছত কি দিছে? বাষ্পীভৱনৰ লিনতাপ। বাষ্পীভৱনৰ লিনতাপটো কি হয়? এক বায়ুমণ্ডলীয় চাপত আৰু উতলাঙ্ক উষ্ণতা 1 কিলোগ্ৰাম জুলীয়া পদাৰ্থ বাষ্পীভূত কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণক বাষ্পীভৱনৰ লিনতাপ বুলি কোৱা হ'ব। মানে ধৰা যে তোমাৰ চচপেনত কিবা এটা পানী বহাই দিছা ষ্টভত, ঠিক আছে, এই ষ্টভৰ পানীখিনিত ইয়াত কি দিছা? ষ্টভত কিবা এটা বস্তু বহাই দিছা ইয়াত, ঠিক আছে। তো এতিয়া কি হ'ব? এই পানীখিনি কিবা এটা উষ্ণতাৰ পিছত এইখন কি হৈ থাকিব? হিট হৈ এনেকে গৈ থাকিব, হ'ব? হিট হৈ এনেকে গৈ থাকিব। তো ইয়াক বাষ্পীভূত কৰিবলৈ প্ৰয়োজন হোৱা তাপৰ পৰিমাণক, বাষ্পীভূত কৰিবলৈ প্ৰয়োজন হোৱা যি তাপৰ প্ৰয়োজন যিটো হল, উষ্ণতা যিটো প্ৰয়োজন হল, ইয়াক কি বুলি কোৱা হ'ব? বাষ্পীভৱনৰ লিনতাপ বুলি কোৱা হ'ব। নোটখন ভালকে চাবা হা। কি দিয়া হৈছে ইয়াত? 373 K বা 100 ডিগ্ৰী সেলসিয়াস উষ্ণতাত জলীয় বাষ্পৰ কণিকাবোৰৰ শক্তি এক উষ্ণতাত থকা পানীৰ কণিকাবোৰৰ শক্তিতকৈ বেছি, কাৰণ জলীয় বাষ্পৰ কণিকাবোৰে লিনতাপ ধৰি ৰাখে। মানে ইয়াত যদি জলীয় বাষ্প বেছিকে থাকে, তো সূৰ্যৰ পৰা অহা পোহৰখিনিত যি উষ্ণতা থাকিব, এই উষ্ণতাটো কি হ'ব? এই উষ্ণতাটো জলীয় বাষ্পটো ধৰি ৰাখিব। তো তেতিয়া কি হ'ব? আমাৰ গৰমটো বেছি লাগিব। কাৰ পৰা বেছি ধৰি ৰাখিব? পানীৰ পৰা, পানীৰ কণিকাবোৰৰ পৰা। পানীৰ কণিকাবোৰে ইমানো তাপ ধৰি ৰাখিব নোৱাৰে। সেইকাৰণে তুমি চাবা যে ঘৰত থকা পানীখিনি ঠাণ্ডাই থাকে, ভালে থাকে, কিন্তু আমাৰ ৱেদাৰটো কি থাকে? গৰম হৈ থাকে। ৱেদাৰত কি থাকে? ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰ জলৰ টোপাল থাকে, যাক আমি কি বুলি কওঁ? জলীয় ভাপ বুলি কওঁ, বা জলীয় বাষ্প বুলি কওঁ। এই জলীয় বাষ্পবিলাক কি হৈ থাকে? গৰম হৈ থাকে। এতিয়া বাষ্পভৱন কি বুলি কৈছে? উতলাঙ্কৰ তলত যিকোনো উষ্ণতাত কোনো জলীয় পদাৰ্থ ভাপলৈ পৰিৱৰ্তন হোৱা ঘটনাক বাষ্পভৱন বুলি কোৱা হয়। এতিয়া তুমি এখন কি কৰিছা? এখন কেটলিত ভাত বসাইছা, ঠিক আছে, ভাত বহাই দিছা। ইয়াত তুমি ভাত বহাই দিছা। এতিয়া তুমি চাবা ইয়াৰ পৰা এনেকে ভাপ ওলাই থাকিব। তলত কিবা এটা নিৰ্দিষ্ট কিবা এটা হিট দিছা নে নাই?
কিবা এটা হিট দিছা, হিট দিয়াৰ পিছত কি হৈছে, ইয়াৰ পৰা ভাপবিলাক ওলাই আছে। ওকে, তো তাৰ মানে আমি কি বুজিলো, ইয়াত তলত, ইয়াৰ তলত কি দিছে, তলত যিকোনো উষ্ণতা, তলত যিকোনো উষ্ণতা দিয়া হৈছে, ইয়াত আমি গেছেৰে দিওঁ চাই যিহেৰে দিওঁ, যিকোনো এটা উষ্ণতা দিয়া হৈছে, উষ্ণতা দিয়াৰ পিছত কি হল, জুলীয়া পদাৰ্থ ভাপ লৈ পৰিৱৰ্তন হোৱাকে এই পৰিঘটনাটোক আমাক কি বুলি কোৱা হ'ব, বাষ্পীভৱন বুলি কোৱা হ'ব। ঠিক আছে, জুলীয়া পদাৰ্থ ভাপ লৈ পৰিৱৰ্তন হোৱা পৰিৱৰ্তনক কি বুলি কোৱা হ'ব, বাষ্পীভৱন বুলি কোৱা হ'ব। এতিয়া চোৱা বাষ্পীভৱনৰ কাৰক, বাষ্পীভৱন কি কাৰকত হ'ব পাৰে, পানীখিনি যে ভাপ হৈ উৰি যায়, এইটো কি কাৰণ হৈ যায়, আৰ্দ্ৰতা যদি কমি যায় তেনেহলে কি হ'ব, আমাৰ বাষ্পীভৱন কি হ'ব, বাঢ়ি যাব। আৰু যদি আৰ্দ্ৰতা যদি আমাৰ কি হয়, বাঢ়ি যায়, তেতিয়া কি হ'ব, বাষ্পীভৱন আমাৰ কি হ'ব, কম হ'ব। এই কথাটো বহুত ইম্পৰ্টেন্ট কথা হয়, এই কথাটো কি কৰিবা, মনত ৰাখিবা। পিছত কি দিছে, বতাহ, এতিয়া বতাহৰ কথা আহিল, বতাহ কমিলে বাষ্পীভৱন কমে। এতিয়া তুমি কি কৰিছা, ঘৰত এখন তোমাৰ কাপোৰ কাপোৰ ধুই দিছা, ধুই দিয়াৰ পিছত কি কৰিছা, মেলি দিছা বাহিৰত, ধৰা তোমাৰ টি চাৰ্ট এটা বাহিৰত কি কৰিছা, মেলি দিছা ধুই দিয়াৰ পিছত। ঠিক আছে, এতিয়া এই টি চাৰ্টটো কি হ'ব, এই টি চাৰ্টটো তোমাৰ যদি বতাহ যদি কম থাকে তেতিয়াহ'লে এই টি চাৰ্টটো কি হ'ব, শুকিবলৈ বহুত টাইম লাগিব, হয় নে নাই। তো বতাহ কমিলে বাষ্পীভৱন কি হ'ব, কমে, বাষ্পীভৱন কি হ'ব, কম হ'ব, এনেকুৱা টাইপৰ। আৰু কি হ'ল, বতাহ বাঢ়িলে, এতিয়া যদি বতাহ বহুত স্পীডত গৈ আছে তেনেহলে কি হ'ব, বাষ্পীভৱন বাঢ়ি যাব, এইটো তাৰ এক্সাম্পল হয়। ঠিক আছে, তেতিয়া ভাবিছানে যে আমাৰ ঘৰৰ ওচৰত কিবা এটা পুখুৰী আছে, এই পুখুৰীৰ পানীখিনি এটা সময় আহিলে কি হয়, নোহোৱা হৈ যায়। আকৌ কি হয়, যেতিয়া বৰষুণ দিয়ে বেছিকে, তেতিয়া আমাৰ হৈ যায় আকৌ পানীখিনি ক'ত গ'ল, ৰাস্তাত থকা পানীখিনি ক'ত গ'ল, ইয়াততো কোনোবাইতো এনেকে গেছখন জ্বলাই দিয়া নাই যে পানীখিনি ক'ত যাব এতিয়া, হয় নে নাই, গেছটো জ্বলাই দিছে যে গেছৰ কাৰণে পানীখিনি নোহোৱা হৈ গৈছে, এইটোতো নহয়। এতিয়া বাষ্পীভৱনৰ কাৰকবোৰ আমি জানিম, তাৰ মাজত তৰলৰ পৃষ্ঠকালিৰ ওপৰত নিৰ্ভৰ কৰে। কেনেকুৱা, তৰলৰ পৃষ্ঠকালি কমিলে বাষ্পীভৱন কমে। যদি তৰলৰ পৃষ্ঠকালি, এতিয়া তুমি কি কৰিছা, এখন তুমি কড়াইত কিবা এটা বহাই দিছা, ঠিক আছে, এতিয়া কড়াইটোৰ যিটো থিকনেছ আছে, যিটো মোটা আছে, সেই মোটাটো ইমান মোটা, ঠিক আছে, ইমান মোটা, আৰু ভিতৰত ইমানখিনি ঠাই, অকল ইমানখিনি ঠাই। তো তেতিয়া তোমাৰ ভিতৰত কড়াইটোৰ ভিতৰত যদি অকল ইমানখিনি যদি ঠাই থাকে আৰু বাকীখিনি ইমান মোটা থাকে, তেনেহলে আমাক প্ৰচুৰ হিট দিব লাগিব এইখন হিট কৰিবৰ কাৰণে, হয় নে নাই, কাৰণ হিটটো যাবলৈ বহুত সময় লাগিব। এতিয়া যদি আমাৰ তাত যদি এখন পাতল যদি থাকে, এখন যদি কেৰাহী থাকে, ধৰা যে এনেকুৱা একদম পাতল এখন কেৰাহী আছে, ঠিক আছে, ইয়াত কি হ'ব, ইয়াত হিটটো কম লাগিব, হয় নে নাই, ইয়াত হিটটো কম লাগিব। তো কি কৈছে, তৰলৰ পৃষ্ঠকালি কমিলে কি হ'ব, বাষ্পীভৱন কমে। তৰলৰ পৃষ্ঠকালি যদি কমি যায় তেনেহলে কি হ'ব, বাষ্পীভৱন কমি যাব। এতিয়া তৰলৰ পৃষ্ঠকালি বাঢ়িলে বাষ্পীভৱন বাঢ়ে, তৰলৰ পৃষ্ঠকালিখন যদি বাঢ়ি যায় তেনেহলে কি হ'ব, বাষ্পীভৱনখন কি হ'ব, বাঢ়ি যাব। তৰলৰ পৃষ্ঠকালিৰ ওপৰত নিৰ্ভৰ কৰে। যেনেকুৱা তুমি ইয়াত পানী দিছা, এনেকুৱা এখন বস্তুত তুমি পানী দিছা, পানী দিয়াৰ পিছত তুমি কি কৰিছা, এইটো হিট দি আছা ইয়াত, ঠিক আছে, ইয়াত কি হ'ল, পৃষ্ঠকালিটো কম হৈ গ'ল, তো তেনেহলে এইটো বাষ্পীভৱন হ'বলে কি হ'ব, লেট হ'ব। ঠিক আছে, আৰু তুমি পৃষ্ঠকালিটো বঢ়াই দিছা, পৃষ্ঠকালিটো এনেকে বঢ়াই দিছা, কড়াইৰ নিচিনা কৰি দিছা। এতিয়া কি হ'ব, ইয়াত তুমি হিট দিছা, ইয়াত তোমাৰ তৰলখিনি বাষ্পীভৱন হ'বলৈ কি হ'ব, সোনকালে হ'ব। তাৰ কাৰণটো কি হ'ল, বাষ্পীভৱন সোনকালে হোৱাৰ কাৰণটো কি হ'ল, কাৰণটো হ'ল যে ইয়াত পৃষ্ঠকালিখন বাঢ়ি গ'লে, যেতিয়া পৃষ্ঠকালিখন বাঢ়ি যাব তেতিয়া বাষ্পীভৱনো বাঢ়ি যাব। ঠিক আছে, উষ্ণতা, এতিয়া আমি উষ্ণতাৰ বিষয়ে জানিম। উষ্ণতা কি দিছে, উষ্ণতা কমিলে বাষ্পীভৱন কমে। উষ্ণতা কমিলে কি হ'ব, বাষ্পীভৱন কমি যায়। উষ্ণতা কমিলে বাষ্পীভৱন কি হয়, কমে। এতিয়া মই ইয়াত কি কৰিছো, হিট যিমানখিনি ওলাই আছে ইয়াৰ পৰা, এই হিটটো কমাই দিছো, একদম লেহেমীয়া গতিত দিছো। ইয়াত হিটটো কি দিছো, একদম লেহেমীয়া গতিত দিছো। তো এতিয়া কি হ'ব, হিটটো যেতিয়া আমি লেহেমীয়া গতিত দিছো, তেতিয়া ইয়াত হিটখন কম পাব, আৰু বস্তুখন কি হ'ব, হিটটো কম হ'ব, উষ্ণতাটো কম পাব, তেতিয়া এই বাষ্পীভৱনখিনি কি হ'ব, কম হ'ব। ঠিক আছে, তাৰপিছতটো কি দিছে, উষ্ণতা বাঢ়িলে বাষ্পীভৱন বাঢ়ে। এতিয়া মই ইয়াত কি কৰিছো, ডাঙৰ এখন গেছৰ ষ্টভ এটা বহাই দিছো, ঠিক আছে, তো ইয়াত ডাঙৰ এখন গেছৰ ষ্টভ বহাই দিছো, এইটো এতিয়া মই বেছিকে দিছো, ঠিক আছে, যদি মই ইয়াত বেছিকে দিছো তেতিয়াহলে কি হ'ব, ইয়াত বেছিকে হিট হ'ব, সোনকালে হিট হৈ যাব, হয়নে নাই। এতিয়া তুমি কি কৰিছা, তুমি সৰু এটা গেছত কিবা এটা বনাই আছা, কি হ'ব, টাইম লাগিব বেছি, কাৰণ কি হিটটো কম পাই আছা তাৰ পৰা। আৰু এতিয়া তুমি কি কৰিছা, ডাঙৰ এটা গেছত বহাই দিছা, যিবোৰ মানে হোটেলত খানা তৈয়াৰ কৰাৰ যিবোৰ তোমাৰ গেছ থাকে, ডাঙৰ গেছবোৰ তুমি বহাই দিছা, তেতিয়াহলে কি হ'ব, ইয়াত মানে সোনকালে হৈ যাব খানাখিনি। তো এতিয়া বাষ্পীভৱনৰ কাৰক আৰ্দ্ৰতাৰ ওপৰতো নিৰ্ভৰ কৰে। কেনেকে নিৰ্ভৰ কৰে, আৰ্দ্ৰতা কমিলে কি হ'ব, বাষ্পীভৱন বাঢ়ে। এতিয়া যে আমাৰ যদি আৰ্দ্ৰতা যদি কমি যায়, তেতিয়া কি হ'ব, বাষ্পীভৱন বাঢ়ি যাব। তাৰপিছত কি হৈছে, আৰ্দ্ৰতা বাঢ়িলে বাষ্পীভৱন কমে। এতিয়া যে আৰ্দ্ৰতা যদি ইয়াত যদি বাঢ়ি যায়, তেতিয়া কি হ'ব, বাষ্পীভৱন আকৌ কমি যাব। আৰ্দ্ৰতা যদি কমি যায়, মনত ৰাখিব, আৰ্দ্ৰতা যদি কি হয়, কমি যায়, ঠিক আছে, ডিক্ৰিজ হৈ যায়, তেনেহলে কি বাঢ়ি যাব, বাষ্পীভৱন বাঢ়ি যাব। বাষ্পীভৱন কি হ'ব, বাঢ়ি যাব। এতিয়া যদি আৰ্দ্ৰতা বাঢ়ি যায়, তেনেহলে কি হ'ব, আৰ্দ্ৰতা বাঢ়ি গলে বাষ্পীভৱন কম হ'ব।
বাষ্পভৱন কি হ'ব কম হ'ব। এতিয়া ভেৰি ইম্পৰ্টেণ্ট নোটছ হা। এতিয়া কি দিছে ইয়াত, বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ পৰিমাণকে বায়ুমণ্ডলৰ আৰ্দ্ৰতা বা হিউমিডিটি বুলি কোৱা হয়। আৰ্দ্ৰতা বা হিউমিডিটি। এতিয়া আৰ্দ্ৰতা কি বস্তু হয় বায়ুমণ্ডলত, চোৱা যে এইখন তোমাৰ ঘৰৰ চাৰিওকাষত বা যিকোনো ঠাইৰ চাৰিওকাষত কি হৈছে বায়ুমণ্ডলে আৱৰি আছে। বায়ুমণ্ডলত থকা জলীয় বাষ্পৰ যিখিনি জলীয় বাষ্প ইয়াত আছে হা, জলীয় বাষ্পৰ পৰিমাণক বায়ুৰ আৰ্দ্ৰতা বুলি কোৱা হয়। ইয়াত যিখিনি জলীয় বাষ্প থাকিব এই জলীয় বাষ্প বিলাকক কি বুলি কোৱা হ'ব, জলীয় বাষ্প যিমানখিনি থাকিব এইখিনি কি হ'ব বায়ুৰ আৰ্দ্ৰতা। ঠিক আছে। এক নিৰ্দিষ্ট উষ্ণতাত বায়ুক এক নিৰ্দিষ্ট পৰিমাণৰ জলীয় বাষ্প থাকিব পাৰে। এক নিৰ্দিষ্ট উষ্ণতাত, ঠিক আছে, উষ্ণতাটা কি হ'ব, এটা নিৰ্দিষ্ট উষ্ণতাত বায়ুত এক নিৰ্দিষ্ট পৰিমাণৰ জলীয় বাষ্প থাকিব পাৰে। বায়ুত এটা নিৰ্দিষ্ট পৰিমাণৰে কি থাকিব পাৰে, জলীয় বাষ্প থাকিব পাৰে। সেই কাৰণে বতাহৰ বেগ বাঢ়িলে বাষ্পীভৱন বাঢ়ে। সেই কাৰণে কি হয়, বতাহৰ বেগ যেতিয়া বাঢ়ি যায় তেতিয়া কি হ'ব বাষ্পীভৱন বাঢ়ি যাব। আৰু আৰ্দ্ৰতা বাঢ়িলে কি হ'ব বাষ্পীভৱন কমি যাব। আৰ্দ্ৰতা বাঢ়িলে কি হ'ব বাষ্পীভৱন কমি যাব। তাৰপিছত কি দিছে, বাষ্পভৱনৰ ফলত পদাৰ্থৰ আৰ্দ্ৰতা হ্ৰাস হয়। বাষ্পভৱন যেতিয়া বাঢ়িব কি হ'ব পদাৰ্থৰ আৰ্দ্ৰতাখিনি কি হ'ব হ্ৰাস পাব। বাষ্পীভৱনৰ ফলত পদাৰ্থৰ আৰ্দ্ৰতা কি হয় হ্ৰাস হয়। এতিয়া বাষ্পভৱনে ঠাণ্ডা কৰে। বাষ্পভৱন এতিয়া কেনেকে ঠাণ্ডা কৰে, আমাৰ পৰিৱেশটো ঠাণ্ডা কৰি দিয়ে বাষ্পভৱনে, জানে নাই এইটো? আমি এতিয়ালৈকে কি পঢ়ি আছো যে বাষ্পভৱনে অকল গৰমহে কৰে, এতিয়া আমি পঢ়িম যে বাষ্পভৱন কেনেকে আমাৰ চাৰিওপাশটো ঠাণ্ডা কৰি দিয়ে। ঠিক আছে। খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে বাষ্পভূত হৈ থাকে। খোলা পাত্ৰত, এতিয়া এখন থালিত তুমি কি ৰাখিছা, পানী ৰাখিছা, ঠিক আছে, এটা থালি আছে তোমাৰ তাত, এই থালিটোত কি কৰিছা পানী ৰাখিছা। ধৰা এইখন এটা থালি আছে, থালিত পানী ৰাখিছা। পানীখিনি 2 দিন 3 দিন 4 দিন 5 দিনলৈকে থাকিব, 6-7 দিনলৈকে নাথাকে, পানীখিনি শুকাই যাব। ক'ত গ'ল পানীখিনি? তাৰ মানে কি খোলা পাত্ৰত জুলীয়া পদাৰ্থ অনবৰতে কি কৰি থাকে বাষ্পভূত হৈ থাকে। ঠিক আছে, অনবৰতে ইয়াৰ পৰা কি হৈ থাকে বাষ্পভূত হৈ থাকে। অনবৰতে বাষ্পভূত হৈ থাকে। বাষ্পভৱনৰ ফলত কমি যোৱা শক্তি পুৰাবলৈ জুলীয়া পদাৰ্থৰ কণিকাবোৰে তাৰ চাৰিওকাষৰ পৰা শক্তি আহৰণ কৰে। এইদৰে শক্তি আহৰণ কৰা বা শোষণৰ ফলত বাষ্পভূত হোৱা ঠাইৰ চাৰিওকাষৰ পৰিৱেশ ইয়াৰ ঠাণ্ডা হয়। এইদৰে যে শক্তিখন আহৰণ কৰে ইয়াৰ দ্বাৰাই কি হয় যে আমাৰ চাৰিওকাষটো কি হৈ যায় ঠাণ্ডা কৰি দিয়ে। ঠিক আছে। তাৰপিছত ইয়াৰ উদাহৰণ কেনেকুৱা, তুমি সাপোজ কি কৰিছা, এই কৰোণাৰ টাইম গ'ল ন, এতিয়া তুমি কি কৰিছা হাতত চেনিটাইজাৰ দিছিলা, চেনিটাইজাৰ দিয়াৰ লগে লগে হাতখন কেনেকুৱা হৈ যায় ঠাণ্ডা হৈ যায় যেন নাই, আকৌ মনে হয় নাই যে হাতৰ পৰা কিবা উঠি আছে কিবা গৈ আছে, হয় নে নাই? তুমি চেনিটাইজাৰ হাতত দিলা, এনেকে কৰিলা, লগে লগে কি হ'ব তোমাৰ অনুভৱ হ'ব এই কি হ'ল, হাতত ঠাণ্ডা কিয় লাগি আছে, কিয়? কাৰণ এইটোৱে হাতৰ তলুৱাত এচিটন পেট্ৰল বা সুগন্ধি দ্ৰব্য দিলে হাত ঠাণ্ডা হৈ যায়। এচিটন পেট্ৰল বা সুগন্ধি দ্ৰব্য দেওয়ার লগে লগে কি হয় হাত ঠাণ্ডা। তুমি বডি স্প্ৰে দিছা গোটেই বডিত, তেতিয়া কি হ'ব বডিটো য'ত য'ত বডি স্প্ৰে কৰে কি হয় ঠাণ্ডা অনুভৱ হয়। কিয় হয়? কাৰণ এইটোৱে নীতি হয়, ইয়াৰ নীতিটো, এই নীতিৰ কাৰণে কি হয় হাত বা আমাৰ বডিটো কি হয় ঠাণ্ডা হৈ যায়। যেনেকুৱা গ্ৰীষ্মকালত কি হয় মাটিৰ কলসি থাকে, মাটিৰ কলসিত থকা পানীখিনি তোমাৰ কি হৈ যায় ঠাণ্ডা থাকে। গ্ৰীষ্মকালত মাটিৰ কলহৰ পানী ঠাণ্ডা হয়। কাৰণটো কি? কাৰণ হৈছে খোলা পাত্ৰত কি হ'ব বাষ্পভূত হৈ থাকিব, আৰু বাষ্পভূতৰ কাৰণে কিবা এটা এনাৰ্জি লাগিব, আৰু এই এনাৰ্জিটো বাহিৰা ঠাণ্ডা বস্তুবোৰ আগুৰি ধৰে, সেইকাৰণে কি হয় ঠাণ্ডা লাগে। নোটটো চোৱা কি দিছে ইয়াত, বৰফৰ পানী থকা গিলাচ এটাৰ বাহিৰ পৃষ্ঠত পানীৰ টোপাল বিৰিঙি থাকে। কেতিয়াবা চাইছেনে যে তোমাৰ তাত এখন কি আছে গ্লাছ আছে, ঠিক আছে, তোমাৰ তাত এটা কি আছে গ্লাছ আছে, আকৌ তুমি গ্লাছটোত কি কৰিছা যে ফ্ৰিজৰ পানী অকমান ঢালি দিছা, ফ্ৰিজৰ পানী অকমান কি কৰিছা ইয়াত দি দিছা। তেতিয়া তুমি চাবা যে এই গ্লাছত থকা ফ্ৰিজৰ পানীখিনি থকা ঠাইত কি হ'ব বাহিৰ পিনে পানীৰ টোপাল আহি জমা হ'ব, হয় নে নাই? পানীৰ টোপালবোৰ তুমি কেতিয়াবা ভাবিছানে নাই যে পানীৰ টোপালবোৰ ক'ৰ পৰা আহিল ইয়াত? গ্লাছৰ বডিত যে এনেকে লাগি থাকে এক্সট্ৰাকে পানীৰ টোপাল, এই পানীৰ টোপালবোৰ ক'ৰ পৰা আহিল? ফ্ৰিজৰ পৰা কেতিয়াবা তুমি কোল্ড ড্ৰিংকছ যিবোৰ থাকে এই কোল্ড ড্ৰিংকছবোৰ ঢালি চাবা পানীৰ টোপালবোৰ লাগি থাকে, এই পানীৰ টোপালবোৰ ক'ৰ পৰা আহিল? ঠিক আছে, কি দিছে ইয়াত, কাৰণ বায়ুত থকা জলীয় বাষ্প ঠাণ্ডা গামলাৰ পৃষ্ঠৰ সংস্পৰ্শলৈ আহি শক্তিৰ বিকিৰণ কৰে। কি হ'ব শক্তিৰ বিকিৰণ কৰিব। ঠাণ্ডা আমাৰ চাৰিওকাষৰ থকা যিবোৰ জলীয় ভাৱ আছে এই জলীয় ভাৱবোৰ কি কৰিব এনেকে আকৰ্ষণ কৰিব, আকৰ্ষণ ইয়াত লাগি যাব, তো আৰু তাৰ ফলত জুলীয়া অৱস্থা প্ৰাপ্ত হৈ পানীৰ কণি বিৰিঙে। ঠিক আছে, কেনেকে বিৰিঙে এতিয়া গমেই পাইছা কথাখিনি যে ঠাণ্ডা পানীত আকৰ্ষণ কৰে আৰু এনেকে জলীয় বাষ্পবিলাক তাত লাগি যায়। ঠিক আছে, তো আমাৰ চেপ্টাৰৰ ভিতৰৰ পঢ়াখিনি গোটেই পঢ়াখিনি আমাৰ শেষ হ'ল। ঠিক আছে, পঢ়া আমাৰ কমপ্লিট। এতিয়া আমি কি কৰিম প্ৰশ্নৱলী যিবোৰ আছে প্ৰশ্নৱলীৰ লগতে আমি আৰু কি কৰিম প্ৰশ্নৱলীবিলাক কমপ্লিট কৰিম, আৰু অনুশীলনী যিটো থাকিব অনুশীলনীটো আমি কি কৰিম কমপ্লিট কৰিম। ঠিক আছে, প্ৰশ্নৱলী অনুশীলনী কমপ্লিট কৰিম। তাৰ পিছত এই চেপ্টাৰৰ পৰা আহা PYQ যিবোৰ থাকিব, PYQ মানে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন, যিমানখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন আছে এই চেপ্টাৰৰ পৰা এই প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনখিনি সলভ কৰিম, তেনেহলে আমাৰ এই চেপ্টাৰ কমপ্লিট, একেবাৰে কমপ্লিট। লগতে যিমানখিনি MCQ হয় MCQ আমি ইয়াত চাম।
তো আমাৰ চেপ্টাৰ থিয়ৰি খিনি কমপ্লিট, ঠিক আছে। থিয়ৰি মানে পাঠৰ ভিতৰত থকা পঢ়াখিনি আমাৰ আজি কমপ্লিট হৈ গ'ল। তো আমি এতিয়া প্ৰশ্নৱলী আৰু অনুশীলনীৰ উত্তৰবিলাক তোমাক দিম। আৰু যাৰ যাৰ এই নোটবোৰ PDF আকাৰত লাগে, PDF মাধ্যমত লাগে, তেনেহলে মোক এটা হোৱাটছএপত মেছেজ দি দিব। মোৰ ডিছক্ৰিপশ্যনত নাম্বাৰটো দিয়া থাকিব, এই নাম্বাৰত মোক এটা মেছেজ দিব যে এই চেপ্টাৰৰ নোটটো লাগে, তেনেহলে মই PDF পঠাই দিম। আৰু প্ৰশ্নৱলী আৰু অনুশীলনী আহি আছে আমাৰ আগন্তুক ভিডিঅ'বোৰত পাই থাকিব গোটেইখিনি। যদি চেনেলটো ভাল লাগে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব, ঠিক আছে। আৰু আগন্তুক ভিডিঅ' পাই থাকিব, যাতে সোনকালে পায় সেইকাৰণে বেল আইকনটো দবাই দিব। নমস্কাৰ।